বুলি মই ভাবিছোঁ। এবাৰ জোৰকৈ হাত চাপৰি এটা দিয়কচোন। বঢ়িয়া বঢ়িয়া, সঁচাকৈ ভাল লাগিছে। বহুত দিনৰ মূৰত আচলতে আজি প্ৰায় 12 দিনমানৰ পিছতহে আমি আপাৰ আচামলৈ আহিছোঁ। সেইদিনাখনি শিৱসাগৰৰ পৰা আৰম্ভ কৰি আজি যোৰহাট পাইছোঁহি। চ' সঁচাকৈ ভাল লাগিছে। আৰু পুনৰবাৰ আপোনালোক সকলোলৈ মোৰ ফালৰ পৰা ৰঙালী বিহুৰ অপূৰ্ব ওলগ যাচিছোঁ। আৰু আহিবলগীয়া দিনবিলাক যাতে আপোনালোকৰ সুখৰ হওক, হাঁহিৰ হওক, আনন্দৰ হওক, তাৰ কামনা কৰিছোঁ। এইবাৰ মই যোৱা বছৰ এটা গীত গাইছোঁ। সকলোৱে একেলগে গাব লাগিব। যোৰহাটৰ ডেকাসকলে মোৰ লগত গাব লাগিব। যোৰহাটৰ ডেকাসকলৰ ফালৰ পৰা এবাৰ জোৰকৈ হাত চাপৰি এটা বিচাৰিছোঁ। ঠিক আছে। আমাৰ ইয়াৰ পৰাতো নাগালেণ্ড তেনেই ওচৰ হয় নে বাৰু? তোক দেখিকে তই নাগা পাহাৰ নাগা ঠিক আছে। আপোনালোকে গম পায় আমাৰ অসম আৰু নাগালেণ্ড সীমান্তৱৰ্তী এলেকাবিলাকত কেতিয়াবা কেতিয়াবা আমাৰ মানুহৰ সৈতে নাগা মানুহৰ প্ৰায় কেতিয়াবা সংঘাতো হৈ থাকে। কিন্তু বুৰঞ্জী পাত লুটিয়ালে আপোনালোকে দেখা পাব গদাপানী গৈ নাগালেণ্ডত আছিলে, ডালিমীৰ সৈতে প্ৰেমত কৰিছিলে। হয় নাই? কি কওঁ দেখা গ'লা? আচলতে দুটা জাতিৰ মাজত সমন্বয়ৰ কাৰণেই আচলতে মই এই গীতটি বনাইছোঁ। আৰু নাগাৰ বহুতবিলাক বন্ধুৱে মোক এতিয়া ফোন কৰি থাকিলে। যে কি নহওক এই গীতটি গাইছোঁ। প্ৰথমতে হাত চাপৰি গাওঁ দিয়কচোন আপোনালোকৰ লগত। তোক দেখিকে নাম নাগামিজ সকলোৱে জানে ন আপোনালোকে? বঢ়িয়া। বহুত দিনৰ পিছত কিন্তু এটা বেলেগ ধৰণৰ পৰিৱেশ পাইছোঁ যোৰহাটত। মই বিশেষকৈ মোৰ ফালৰ পৰা কৈছোঁ, বাকীটো নকওঁ। যোৰহাট এনেও সাংস্কৃতিক নগৰী হয়। গীতটি গাইছোঁ, সকলোৱে সহযোগ কৰিব, খুব ভাল লাগিব।
ইউ পুনৰবাৰ যোৰহাট কেন্দ্ৰীয় ৰঙালী বিহুৰ কাৰণে ক'ৰবাত জোৰকৈ হাত চাপৰি দিয়কচোন আপোনালোকে আৰু যিসকল আমাৰ উদ্যোক্তাসকলৰ কাৰণে ক'ৰবাত জোৰকৈ হাত চাপৰি দিয়ক এইবাৰ গাইছোঁ মই মোৰ